অধিকাৰ গোটেই এজন মুছলমান মানুহে আপোনালোকে দেখুৱাই দিব পাৰে আপুনি যি ব্যৱস্থা ল'ব লাগে বাৰে বাৰে এই নামনি অসমৰ মুছলমানখিনিক লৈ কিনে আপুনি এনেকুৱা মন্তব্য নকৰিব মন্তব্য নিদিব আপুনি এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আমাৰ মাজত আহি যিহেতু উপস্থিত হৈছে মই ৰেজাউল কৰিম চৰকাৰক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনালোকে কিছুদিন পূৰ্বে কৈছিল 5 লাখ প্ৰতিবাদকাৰী সাজু হৈছে ৰাজপথ কপাবলৈ চৰকাৰ তথা নিৰ্বাচন আয়োগৰ এই খচৰাৰ বিৰোধিতা কৰিবৰ কাৰণে আৰু এখেতসকলে যিখিনি কথা ক'লে শৰ্মা ডাঙৰীয়াই এখেতসকলৰ কথাৰ এক প্ৰকাৰ উত্তৰ দিলে আপোনালোকৰ এতিয়া মই পোনপটীয়া প্ৰশ্ন যে সেই খচৰাৰ বিৰুদ্ধে আপোনালোকৰ এটা স্থিতি আছিল যিমানবিলাক প্ৰতিবাদ দল সংগঠনে নকৰক কিয় চৰকাৰে নিজৰ স্থিতিত আজিও অটল আছে আৰু নিৰ্বাচন আয়োগেও যদি এই খচৰাকে চূড়ান্ত ৰূপ দিয়ে তেতিয়া আপোনালোকে কি কৰিব মানি নলওঁ বুলি কোৱাৰ পিছতো যদি একেই হয় প্ৰথম কথা হৈছে যে এইখন খচৰা আসলতে নিৰ্বাচন আয়োগৰ দ্বাৰা বনোৱা খচৰা নহয় এইখন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত নিৰ্বাচন আয়োগে এই খচৰাখন প্ৰকাশ কৰিছে কাৰণ এই খচৰাখনত যেনেকুৱা ধৰণে বিসংগতি দেখা দিছে কাৰণ নিৰ্বাচন আয়োগৰ কোনো মানুহ যে গাঁওবিলাক যেনেকুৱা ভাগ কৰিছে জিলাবিলাকৰ সমষ্টিবিলাক যেনেকৈ ভাগ কৰিছে তেওঁলোকে এইবিলাক বস্তু নাচায় নাজানে গতিকে তেনে ক্ষেত্ৰত আসলতে কোনোবা নহয় কোনোবাই তেওঁলোকক বুজাই দিব লাগিব পুৰা ডায়াগ্ৰামটো বনাই দিয়া হৈছে কেৱল নিৰ্বাচন আয়োগে ইয়াত স্বতন্ত্ৰ সংস্থা বুলি আমি কওঁ কিন্তু আজি ইয়াত স্বতন্ত্ৰ সংস্থা বুলি আমি ক'ব নোৱাৰোঁ কাৰণ মুখ্যমন্ত্ৰী আজি ইয়াতে আপোনালোকে কৈছে যে 5 লাখ মানুহৰ জৰিয়তে আমি সাক্ষৰ মানে যিটো মেমৰেণ্ডাম আমি নিৰ্বাচন আয়োগক দিম কাৰণ ইয়াৰ আগত আমি নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি কৈছিলোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণটো প্ৰক্ৰিয়াটো আসলতে সমগ্ৰ ডেলিমিটেশ্যন এক্টৰ আণ্ডাৰত হ'ব লাগে সাংবিধানিক মতে হ'ব লাগে কিন্তু ইয়াত এই দুটা বিষয় কিন্তু ইয়াত উলংঘা কৰা হৈছে কাৰণ চাব আজি সমষ্টি ডেলিমিটেশ্যন কৰিব যাওঁতে যি ধৰণে জনসংখ্যা অনুপাতে আচলতে 2001 চনৰ লোকপিয়লৰ মতে যদি কৰা হয় তেনে যি সময়তে আচলতে জনসংখ্যা অনুপাতে কৰিব লাগিছিল সেই মতে কৰা হোৱা নাই আজি কোকৰাঝাৰ লোকসভা সমষ্টিত 3টা সমষ্টি আছিলে তাতে হ'ব লাগিছিল এই মুহূৰ্তত হ'ব লাগিছিল জনসংখ্যা অনুপাতে 4টা তাত 5টা কৰা হ'ল ধুবুৰীত হ'ব লাগিছিল 7টা দক্ষিণ চালমাৰাকে আদি কৰি তাত দিয়া হ'ল 6টা বৰপেটা হ'ব লাগিছিল 8টা তাত দিয়া হ'ল 2টা লখিমপুৰত দিব লাগিছিল 4টা তাত দিয়া হ'ল 5টা দৰঙত আপোনাৰ জনসংখ্যা অনুপাতে দিব লাগিছিল 4টা তাত দিয়া হ'ল 3টা ওদালগুৰিত য'ত 3টা হ'ব লাগে তাত দিয়া হ'ল 4টা তাৰ মানে কোনোবাৰ নহয় কাৰোবাক উপেক্ষিত কৰি কাৰোবাৰ সিট কাঢ়ি লৈ আজি বিভিন্ন ঠাইত দিয়া হ'ল কিন্তু আজি দেখা গ'ল যে জনসংখ্যা কোনোবা ঠাইত যদি সমষ্টি জনসংখ্যা ভিত্তিতে হৈছে মুখ্যমন্ত্ৰী কোৱাৰ দৰে যদি জনসংখ্যা ভিত্তিতে নিৰ্বাচন আয়োগে কৰিছে এটা সমষ্টিত 2,08,000 ভোট থাকিব আৰু এটা সমষ্টিত 4 লাখ ভোট থাকিব এইটো কেনেকুৱা খচৰা এইটো কৈছে সেইকাৰণে কৈছোঁ যে এই খচৰাখন আমি সম্পূৰ্ণ নামানো বিৰোধিতা কৰিছোঁ 5 লাখ মানুহৰ জৰিয়তে নিৰ্বাচন আয়োগক আমি আপত্তি দৰ্শাম আমি ইতিমধ্যে ডেলিমিটেশ্যনৰ এই বিষয়টোলৈ আমি সুপ্ৰিম কোৰ্টত যিহেতু দ্বাৰস্থ আগৰ পৰাই হৈ আছোঁ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত যি ধৰণে সংখ্যালঘুসকলক ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এই কথাবৰ্তাবিলাক আৰু যি ধৰণে সমষ্টিবিলাক ভাগ কৰিছে বা যি ধৰণে জনসংখ্যাবিলাকক ভাগ কৰিছে যিখিনি আহুৱা ইয়াত দেখিছোঁ সেই আহুৱাখিনি আমি ইতিমধ্যে এটা লিগেল চেল গঠন কৰি দিছিলোঁ সেই লিগেল চেলে যিখিনি পৰামৰ্শ আমাক দিব সেই পৰামৰ্শ অনুযায়ী আগৰ কেছটোৰ লগত আমিতো ৰেফাৰেঞ্চটো আনিম কিন্তু এটা কথা স্পষ্ট যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাৰসাজিবিলাক কৰি থাকিব অসম কিন্তু ভাল হৈ নাথাকে কাৰণ ইয়াত চাব এটা ভয়াৱহ ইংগিত দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা যদি নিৰ্বাচন আয়োগে কৰিছে ৰেজাউল কৰিম মুছলমান নে টাইছন হিন্দু এইটো নিৰ্বাচন আয়োগে কেনেকৈ গম পালে আজি এটা সমষ্টিত আজি মই এটা দেখাইছোঁ যে মানিকপুৰ সমষ্টিটোত সমগ্ৰ মুছলমান সোমাই দিয়া হ'ল আকৌ বঙাইগাঁৱৰ পৰা ৰাজবংশী মানুহক কাটি অভয়পুৰীত দিয়া হ'ল আকৌ বঙাইগাঁৱৰ যিখিনি সামান্য মুছলিম মানুহ ৰাজবংশী ভাইসকলৰ লগত মিলি আছিল সেইখিনি কাটি আনি মানিকপুৰ বা বিভিন্ন ঠাইত দিয়া হ'ল এইটো কি বুজা হৈছে তাৰমানে ক'ৰবাত যদি কোনোবা এটা সমষ্টি যদি মুছলমানক দিছে তাত মুছলমান হিচাপে দিয়া হৈছে তাৰমানে তাতে মুছলমানে হিন্দু মানুহক গালি পাৰক আৰু ক'ৰবাত যদি দিছে হিন্দু মানুহ দিছে হিন্দু মানুহ মুছলমানক গালি পাৰক তাৰমানে আহিব লগা প্ৰজন্মৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এটা ভয়াৱহ ইংগিত বহন কৰি থৈ গ'ল যিটোৱে আমাৰ অসমখনৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে এটা ভয়াৱহ ক্ষতি হ'ব স্পষ্ট কথা বৰাকৰ ক্ষেত্ৰতো এনেকৈ উপেক্ষা কৰা হ'ল বৰাকক আজি সকলো দিশতে যিখন চৰকাৰে হওক বৰাকক কিন্তু সদায় উপেক্ষিত দৃষ্টিৰে চায় আজি বৰাকৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি উন্নয়নৰ পৰা আৰম্ভ কৰি বৰাকত নাই আজি বৰাকত কৰিমগঞ্জত চিট কাটি দিয়া হ'ল আজি হাইলাকান্দিত চিট কাটি দিয়া হ'ল আজি বৰাকৰ ৰাজকীয় হ'ল আজি আহোমসকল আজি উপেক্ষিত কি হ'ল আজি উজনি অসমত কিছুমান মুছলমান মানুহ আছিলে যে তেওঁলোকে এটা ঠাইত
থুবুৰিত হয় তেওঁলোকে কোনোবা মানুহক সমৰ্থন কৰিছে উজনি অসমৰ মুছলমানবিলাকক 1000 1500 2000 5000 ভোট কাটি দিয়া মানে হিষ্টৰিত কৰি দিয়া হ'ল আজি নাও পইচাত যিখিনি মুছলমান আছিল 4টা 5টা সমষ্টিত তেওঁলোকক বিভাজন কৰি দিয়া হ'ল তাৰমানে এইটো এটা সাম্প্ৰদায়িক সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰুকৰণেৰে কেৱল মাত্ৰ মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে কোনো অসমীয়া খিলঞ্জীয়া বা অমুক তমুকৰ কাৰণে নহয় আজি মুছলমানৰ কাৰণে ইমানে চিন্তা কৰিছিল আজি খিলঞ্জীয়া মুছলমান যিসকল চাৰ্টিফিকেট দিলে সেইসকল মানুহক চাৰ্টিফিকেট দি কিয় আজি কেন্দ্ৰ থাকিলে আজি সেইসকল মানুহৰ কাৰণে কোনটো চিট দিয়া হৈছে আজি হাজৰ চিটটো আজি কোনোবা গৰিয়া মানুহে খেলিব পাৰিছিল সেইটো খেলা আজি তেওঁলোকৰ পৰিৱেশ নাই বৰখেতিত খেলিব পাৰিছিল সেইটোও নাই আজি দেশী ভাইসকল ধুবুৰীৰ পৰা 2-3টা চিট জিকি আহিছিল সেই চিটবিলাক 2টা চিট তাতে কাটি দিয়া হ'ল গতিকে মুছলমান শদিয়াৰ পৰা ধুবুৰীলৈকে কোনো মুছলমানকে হিমন্ত বিশ্ব শৰ্মা ভাল নাপায় এইটো স্পষ্ট হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল চতুৰালিৰে কেৱল ছল চাতুৰেৰে মানুহক টুপি পিন্ধাই আছে আৰু এইটো অসমবাসী ৰাইজে বুজি পাইছে কাৰণ আৰু এটা দুৰ্ভাগ্যৰ বিষয় বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচন আয়োগে খিলঞ্জীয়াসকলৰ কাৰণে এটা খুব ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰমানে ইয়াত থকা নিৰ্বাচন আয়োগে আচলতে ভাৰতীয় চাই নে খিলঞ্জীয়া চাই তাৰমানে ইয়াত থকা অখিলঞ্জীয়া মানুহখিনি তাৰমানে নিৰ্বাচন আয়োগে নাচাব নেকি তাৰমানে এইটোৰ পৰা প্ৰমাণ হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ হস্তক্ষেপত আৰু যিটো অভিযোগ আহিছে অশোক সিংহালৰ ঘৰত এই খচৰা প্ৰস্তুত হৈছে আমিও আজি ডাঠি প্ৰতিদিন টাইমৰ আজি দৰ্শকৰ আগত কৈছোঁ আপোনালোকৰ আগত কৈছোঁ যে এইটো সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত অসমখন ধ্বংস কৰা ধৰ্মীয় মেৰুকৰণ কৰাৰ অসমৰ মানে হাতামপুৰীয়া ঐক্য বিনষ্ট কৰাৰ কাৰণে এইটো ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এইটো আমি মানি নলওঁ গণতান্ত্ৰিক আন্দোলন ৰাজপথত হ'ব আইনগত যুঁজ হ'ব আৰু যিমান পাৰোঁ সম্ভৱ আমি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ধৰ্মীয় মেৰুকৰণ কৰা খচৰা আমি নামানো ঠিক আছে বুলি আপুনি গম পাই যদি আপুনি এটা কেছ কিয় কৰা নাই বাংলাদেশী আছে বুলি আপুনি মুছলমানক টাৰ্গেট কিয় কৰি আছে আপুনি যদি ইমানেই সংখ্যালঘুৰ যিসকল মুছলমান আপুনি ভাল পায় কিয় হাজো সমষ্টিৰ কাৰণে আপুনি কিয় সংৰক্ষণ বিচৰা নাই ডিব্ৰুগড়ৰ মুছলমানৰ কাৰণে আপুনি কিয় সংৰক্ষণ বিচৰা নাই চলিহা ডাঙৰীয়া শুনক আপুনি কথাবিলাক কওঁতে আমি একো কোৱা নাছিলো আপুনি টাৰ্গেট শুনক আমি টাৰ্গেট কৰি আপুনি কথা নক'ব আপুনি যদি হাজো সমষ্টিত ক'লেহেঁতেন যে হাজো আপোনাৰ চাৰ্টিফিকেট আমাৰ দৰকাৰ নাই আপোনাৰ চাৰ্টিফিকেট অসমৰ কাৰো দৰকাৰ নাই আপুনি নিজৰ চাৰ্টিফিকেট হৈ থাকক আপুনি চাৰ্টিফিকেট হৈ আপুনি পকেটত লৈ থাকক আপুনি শৃংখল চলিহা শুনক দালাল শব্দবিলাক ভালকে প্ৰয়োগ কৰিব শব্দবিলাক আপুনি ভালকে প্ৰয়োগ কৰিব যাক তাক ভাবুকিনি দিব আপুনি যাক তাক ভাবুকিনি কথা নক'ব আপুনি শুনক শব্দৰ ব্যৱহাৰ শিকিবলৈ শিকক কথা ক'বলৈ শিকক আগত কথা ক'বলৈ শিকক তাৰপিছত আপুনি আপোনাৰ জ্ঞানেই নাই খচৰা সম্বন্ধে জ্ঞান নাই আপোনাৰ আপুনি কেইজন মুছলমানৰ কাৰণে কোনদিন কথা কৈছে আপুনি মুছলমানৰ কাণত ধৰি বহাই থৈ মুছলমানৰ সংৰক্ষণ নিবিচাৰিলে আপুনি হাজাৰ চিট সংৰক্ষণ নিবিচাৰিলে মুছলমানৰ কাৰণে আজি দেশৰ কাৰণে চিট সংৰক্ষণ কিয় নিবিচাৰিলে আপুনি কোনজন মুছলমানৰ হৈ আপুনি কথা কয় হে আপুনি আপুনি এইবোৰ কথা কৈ মানুহক বেলেগক ক'ব পাৰে যুক্তিহীন কথা বেলেগক ক'ব আমাক নক'ব আমি আপুনি যিমান আপোনাৰ যিমান অধিকাৰ আছে নহয় সিমানে অধিকাৰ আমাৰ এজন আলি হামত খেলাৱালাৰ আছে গোটেই নামনি এজন মুছলমান বাংলাদেশী আপোনালোকে দেখুৱাই দিব পাৰে আপুনি যি ব্যৱস্থা ল'ব লাগে বাৰে বাৰে এই নামনি অসমৰ মুছলমানখিনিক লৈ কেনে আপুনি এনেকুৱা তুচ্ছতামূলক মন্তব্য নকৰিব মন্তব্য নিদিব আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি ঘৰত বহি এচি ৰুমত বহি কোনোবা মুছলমান বাংলাদেশী সাপোৰ্ট কৰিছে গৰ্ভত জন্ম লৈছে মই একেই অসমীয়া মাতৃৰ গৰ্ভত জন্ম লৈছো আপোনাৰ চাৰ্টিফিকেট আমাক নালাগে অসমীয়া চাৰ্টিফিকেট বুকুত বান্ধি লৈ নুফুৰোতো আপোনাৰ দৰে অসমীয়া খিলঞ্জীয়া চাৰ্টিফিকেট পকেটত লৈ নুফুৰো আমিও অসমীয়া আমিও খিলঞ্জীয়া আপুনি খিলঞ্জীয়া হ'লে খিলঞ্জীয়া চাৰ্টিফিকেট পাব আপোনাৰ খিলঞ্জীয়া চাৰ্টিফিকেট কোনে দিছে আপোনাৰ চাৰ্টিফিকেটটো দেখাওকচোন খিলঞ্জীয়া আমি খিলঞ্জীয়া আমি ইয়াৰ ভূমিপুত্ৰ আমি ভূমিপুত্ৰ অসমত খিলঞ্জীয়া আমি আপুনি কথা চৰকাৰক কিয় নক'ব আমি ইয়াৰ ভূমিপুত্ৰ শব্দ ব্যৱহাৰ ভালকে কৰক ঠিক আছে নাই নাই শৃংখল মুছলমান অপৰাধ নহয় আমি অপৰাধ কৰা নাই আমি মুছলমান ৰেজাউল শৃংখল আৰু তাইছা মুছলমান হিচাপে আমি গৌৰৱ বোধ কৰো মুছলমানৰ কথা নেপালো মুছলমান বাংলাদেশ আপুনি চৰ্দাৰ এক নম্বৰ বাংলাদেশী ধৰি পুলিচক গতোৱা নাই আপুনি পুলিচক খবৰ দিয়া নাই আপুনি টিভিত বহি গৈ আছে আপুনি বাংলাদেশী চৰ্দাৰ আপুনি
ৰেজাউল, এক আপুনি মিনিট। জানে নেকি বাংলাদেশ কি কৰিছে? এক মিনিট, এক মিনিট, এক আপুনি মিনিট। বাংলাদেশৰ তথ্য বাৰ্তা টাইছন, আপোনাৰ- টাইছন, টাইছন, টাইছন। আপুনি বাংলাদেশীৰ দ্বাৰা আপুনি বাংলাদেশী কওক, মুছলমান বাংলাদেশী নক'ব। এক মিনিট। আপোনাৰ ইয়াত নাই, নাই। আমি থকা নাই ইয়াত। নাই, নাই, এক আপোনাৰ মিনিট। অনুমতিত আপোনাৰ সহানুভূতিত আমি জিতাই আহিছো। আপোনাৰ গাত যি খিলঞ্জীয়া তেজ আছে সেই একেই খিলঞ্জীয়া তেজ তেজ আমাৰো আমাৰো আছে। আছে। বুজিছে? এইখন দেশৰ এইখন ৰাজ্যৰ গোটেইখিনি খিলঞ্জীয়া তেজ বুলি আপোনাৰ নক'ব পৰা দেই। পৰিচয় নালাগে। আপুনি কোন হয়? কোন হয়? আপুনি কোন হয়? চাৰ্টিফিকেটটো পকেটত লৈ কোন হয়? আছে। আপুনি চাৰ্টিফিকেট দিব নালাগে। আপোনাৰ চাৰ্টিফিকেট নালাগে। আপুনি যিটো কথা কৈছে আজি কোনোবা দিনা ৰেজাউল কৰিম আৰু টাইছন মই অনুৰোধ কৰিম নাই নাই মানে এটা বস্তুতে আমি যদি অকল লাগি থাকো তেতিয়াহ'লে আমাৰ আচল বিষয়টো তল পৰিব নিশ্চয় একপক্ষীয়ভাৱে কৰিছে খচৰাখনত ইয়াত আজি উজনি অসমৰ নামনি অসমৰ মধ্য অসমৰ প্ৰতিটো মানুহৰে সমস্যা হৈছে ইয়াত প্ৰতিটো মানুহে ইয়াত বিৰোধ কৰিছে তাৰপিছত তেওঁলোকে এটা মুছলমান টাৰ্গেট কৰি লৈ লোকপিয়ল 2001 লোকপিয়ল মতে জনসংখ্যাৰ ভিত্তিতে সমষ্টি নিৰ্ধাৰণ মুছলমানক শিক্ষা দিবৰ কাৰণে জনসংখ্যা মানে এই ডেলিমিটেশ্যন কৰিছে তাৰ মানে নিৰ্বাচন আয়োগক তেওঁলোকে ব্যৱহাৰ কৰিছে আজি আপুনি ধৰা পৰিল নিৰ্বাচন আয়োগক আপুনি ব্যৱহাৰ কৰিছে নাই কথা না ডেফিনেটলি না উত্তৰ শুনি লওক শিক্ষা দিবৰ কাৰণে কথা হা শুনো অসমত সিট কম আৰে ৰেজাউল এইটো কেনেকুৱা ডেলিমিটেশ্যন হয় নাই ডেলিমিটেশ্যন নহয় এইটো খিলঞ্জীয়াৰ অধিকাৰ স্থাপনৰ কাৰণে নাই এনেকুৱা যদি হয় আপোনালোকে যদি কথা ক'ব নিদিয়ে নাই এক মিনিট কৈছোঁ এক মিনিট কৈছোঁ আপোনাৰ মুখেৰে ৰঞ্জিত নিজে স্বীকাৰ কৰিছে যে ইলেকশ্যন কমিছনে নিতু দাস হ'ব সমষ্টি ডেলিমিটেশ্যনত নামনি অসমত চিট কমাইছে তাৰমানে ইলেকশ্যন এটা স্বতন্ত্ৰ সংস্থা অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগৰ ঘোষণা নহয় এই ঘোষণা বিজেপি দলৰ ধ্ৰুৱক কিবা এটা ক'ব বিচাৰিছে ধ্ৰুৱক কৈ লোৱা ধ্ৰুৱক কৈ লোৱা মই আটাইকেইজনীকে শেষত ধন্যবাদ জনাম মোৰ যিহেতু সময় শেষ হৈছে প্ৰিয় দৰ্শক এটা বিতৰ্কিত বিষয় আৰু স্বাভাৱিকতে বিতৰ্ক হ'বই গতিকে মই এইটোৱে ক'ম যে নাই ৰঞ্জিত শৰ্মা মই দুখিত প্ৰিয় দৰ্শক আপোনালোকে নিজে বিচাৰ কৰিব মই একো নকওঁ আজিৰ অভিমত মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ।